तामुलपुरनि नाग्रिजुलि इउथ फाउन्डेशननि बानजायनायाव मेलेमजिबिफोरनि सावरायलायनाय हाबाफारि। मैया तामुलपुरनि नाग्रिजुलि जौसिन गेजेरारि फरायसालिनि नब्लाङाव नाग्रिजुलि इउथ फाउन्डेशना नाग्रिजुलि ओनसोलनि मेलेमजिबिफोरखौ लानानै मोनसे सावरायलायनाय हाबाफारि बानजायो। तामुलपुरनि एमएलए जलेन दैमारिनि नुजाथिनायाव खुंजानाय गासै नाग्रिजुलि ओनसोलनि फारफ्रोमबो बिथिङाव जौगानायनि सायाव सावरायनाय जायो। गुबैयै बे मेलेमजिबि मेलाव नाग्रिजुलि ओनसोलनि सोलोंथाइ, सावस्रि, गेलेमु, हान्थामेला, हा खुरखानाय, आयेननि थासारि बायदि आयदाफोरा सावरायनायाव जायगा मोन्दों आरो बे आयदाफोरनि सायाव तामुलपुरनि एमएलए जलेन दैमारिनि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनिसिम गोसोखां बिलाइ गथायो। बे सावराय मेलाव गोबां मेलेमजिबि, फोरोंगिरि, समाज सिबियारि, बैसोगोरा नोगोरारिफोरजों लोगोसे गुबुन गुबुन फरायसा आफादफोरनि दैदेनगिरि आरो सोद्रोमाफोरा सुबुं समाजनि जौगानायनि सायाव सावरायलायनाय बे मेलाव नुजाथिदोंमोन। আজি নাগ্ৰিজুলিত ইউথ ফাউণ্ডেশ্যনৰ উদ্যোগত ইয়াত বুদ্ধিজীৱী সভা হৈছে আৰু এই বুদ্ধিজীৱী সভাত উপস্থিত থাকি সঁচাকৈ বহুত ভাল লাগিছে আৰু নাগ্ৰিজুলি মাত্ৰ নহয় বিভিন্ন ঠাইৰ এনেকুৱা সভা হ'ব লাগে। আজি নাগ্ৰিজুলিয়ে নিজৰ সমস্যাবিলাক উত্থাপন কৰাৰ কাৰণে আৰু নিজৰ নাগ্ৰিজুলিৰ সমস্যাবিলাক আজি জনপ্ৰতিনিধিসকলক জনোৱাৰ কাৰণে আজি ইয়াত এটা সভা হৈছে, যি সভাত আজি স্বাস্থ্য, শিক্ষা, এই এগ্ৰিকালচাৰ, PWD আৰু হোম ডিপাৰ্টমেণ্ট বা বিভিন্ন মেটাৰটো ইয়াত ডিছকাশ্যন কৰা হৈছে আৰু ইয়াত আজি প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধানক এটা মেমৰেণ্ডাম তেখেতসকলে প্ৰস্তুত কৰিছে। চিফ ছাৰে নিজৰ স্বাস্থ্যজনিত কাৰণত ইয়াত উপস্থিত হ'ব পৰা নাই, মই ইয়াত চিফ ছাৰৰ হৈ উপস্থিত হৈছোঁ আৰু মই ৰাইজে যিখিনি ইয়াত সমস্যাবিলাক আজি আমাক অৱগত কৰিছে এই মেমৰেণ্ডামটো আমি ইয়াত ৰিচিভ কৰিছোঁ আৰু চিফ মহোদয়ক আমি ছাবমিট কৰিম আৰু সঁচাকৈ আজি যিখিনি কথা ইয়াত আলোচনা কৰা হৈছে মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক জনোৱাৰ লগতে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই 100% অৱগত কৰাম যাতে আমাৰ ইয়াৰ সমস্যাবিলাক সমাধান হয়।